এইবাৰ বন্তি প্ৰদান কৰিব শ্ৰীযুত শুক্লেশ্বৰ কলিতা বিশিষ্ট সমাজসেৱক পুৰাণগুৰিকা সত্ৰ আৰু তেখেতক সম্বৰ্ধনা জনাব আমাৰ শ্ৰীমন্ত শংকৰ কৃষ্টি বিকাশ সমিতিৰ কোষাধ্যক্ষ শ্ৰী নিত্যানন্দ দেৱে। এবার বর্তমান আমি বন্তি প্রদান যে কার্যসূচী এই কার্যসূচীটো আমি এবার বন্তি প্রদান করব ধর্মেশ্বৰ মহন্তদেৱে বিশিষ্ট সমাজসেৱক পুৰাণগুৰিকা সত্ৰ আৰু তেখেতৰ সহকাৰী উপহাৰ সভাপতি ৰামচৰণ কলিতা দেৱে। বন্তি প্ৰদানৰ যিটো কাৰ্যসূচী এইটো আমি সাময়িকভাৱে স্থগিত ৰাখিছোঁ। আমি এই কাৰ্যসূচীটো আমি যিকেইজন ব্যক্তিক আমন্ত্ৰণ জনাইছিলোঁ তেখেতসকলৰ কেইজনমান অহা নাই, তেখেতৰ অহাৰ লগে লগে আকৌ এই কাৰ্যসূচীটো আৰম্ভ কৰিম। পৰম শ্ৰদ্ধাৰ মহাবান্ধৱ আইমাতৃ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 573তম আৱিৰ্ভাৱ মহোৎসৱ ভাগি পুৰাণগুৰিকা সত্ৰত শ্ৰীমন্ত আমাৰ সত্ৰৰ যিখিনি দেউৰী আছে তেখেতসকলক প্ৰসাদ বিতৰণৰ কাৰণে আমি আহ্বান জনাইছোঁ। যেতিয়াই বিচাৰো